Understand, our police officers put their lives on the line for us every single day. They have got a tough job to do to maintain public safety and hold accountable those who break the law. কথাষাৰ কৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাই। আমি দৈনিক জীৱনত বহুতো সৰু ডাঙৰ আইন উলংঘা কৰোঁ। কিছুমানৰ কথা হয়তো আমি নাভাবোঁ আৰু যেতিয়া ফাইন দিব লগা হয় তেতিয়া আমি কিছুমান আইনৰ কথা ভাবিবলৈ চেষ্টা কৰোঁ অথবা যত্ন কৰোঁ। আজি সেইভাবে লৈ আনিছোঁ আপোনালোকৰ ওচৰলৈ কেইটামান বিশেষ আইনী কথা যোনকেইটা কথা আপোনালোকে জানিলে ভৱিষ্যতলৈ যদি তেনে পৰিস্থিতিৰ সন্মুখীন হয় অলপ হ'লেও সহায় হ'ব। গতিকে বলক আজিৰ ভিডিঅ'টো আগবঢ়াওঁ। যদি কোনো এজন ব্যক্তিক পুলিচে গ্ৰেপ্তাৰ কৰে তেনেহ'লে সেই গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক পুলিচে উইদিন 24 আৱাৰ্ছৰ ভিতৰত টেৰিটৰিয়েল জুৰিছডিকশ্যনত থকা মেজিষ্ট্ৰেট অৰ্থাৎ দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাবই লাগিব। এইটো তেওঁলোকৰ দায়িত্ব যে 24 ঘণ্টাৰ ভিতৰত দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱা। আৰু যদি জামিনযুক্ত অপৰাধ কৰিছে তেনেহ'লে সেই ব্যক্তিজনক জামিনত এৰি দিয়া হ'ব অৰ্থাৎ জামিন দিয়া হ'ব। আৰু তেওঁ জামিনযুক্ত অপৰাধ কৰিছে নে নাই সেই কথা পুলিচে সেই এৰেষ্ট কৰা অৰ্থাৎ গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক জনাব লাগিব। যদি কোনো ব্যক্তিক পুলিচে গ্ৰেপ্তাৰ কৰে তেনেহ'লে সেই ব্যক্তিজনক কি কাৰণে গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্থাৎ সেই কাৰণটো পুলিচে সেই ব্যক্তিজনক জনোৱাটো দৰকাৰী। অৰ্থাৎ সেই ব্যক্তিজনৰ এটা অধিকাৰ যে তেওঁ কি কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে সেই কাৰণটো তেওঁ নিজে গম পাব লাগিব। আৰু যদি পৰোৱান অৰ্থাৎ ৱাৰেণ্ট ইছ্যু কৰি যদি গ্ৰেপ্তাৰ কৰা হৈছে তেনেহ'লে সেই ব্যক্তিজনে ৱাৰেণ্টখন চাব পাৰিব। সেইটো হৈছে সেই ব্যক্তিজনৰ এটা অধিকাৰ। 3 নম্বৰ কথা যে যদি কোনো গ্ৰেপ্তাৰ হোৱা ব্যক্তিক পুলিচে তদন্তৰ নামত অৰ্থাৎ ইনভেষ্টিগেশ্যনৰ নামত যদি মাৰপিট কৰে বা কিবা দৈহিক আঘাত কৰে তেনেহ'লে সেই কথা মেজিষ্ট্ৰেট অৰ্থাৎ দণ্ডাধীশৰ আগত কমপ্লেইণ্ট দিব পাৰি অৰ্থাৎ গোচৰ দিব পাৰি। আৰু সোধা পোছাৰ সময়ত সেই গ্ৰেপ্তাৰ হোৱা ব্যক্তিয়ে নিজৰ কাষত অধিবক্তা অৰ্থাৎ উকিলক বিচাৰিব পাৰে। আৰু যদি সেই সুবিধা পুলিচে নিদিয়ে তেনেহ'লে সেই কথাও মেজিষ্ট্ৰেটৰ আগত গোচৰ দিব পাৰি। 4 নম্বৰ কথা যে পুলিচৰ আগত দিয়া কনফেছন আদালতত গ্ৰহণযোগ্য নহয়। অৰ্থাৎ পুলিচৰ আগত যদি গ্ৰেপ্তাৰ হোৱা ব্যক্তিয়ে কিবা এটা কনফেছ কৰে অৰ্থাৎ জবানবন্দী দিয়ে তেনেহ'লে সেই কথা আদালতৰ ওচৰত সাক্ষী হিচাপে প্ৰমাণিত নহয়। আৰু যদি সেই জবানবন্দীৰ সময়ত পুলিচে যদি সেই গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ পৰা জোৰ জবৰদস্তি চহী লয় তেনেহ'লে সেই কথা আদালতত বা মেজিষ্ট্ৰেটৰ আগত তেওঁ গোচৰ দিব পাৰে। আৰু সেই জবানবন্দীত সেই গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনে চহী নকৰিবও পাৰে, সেইটো তেওঁ নিজৰ কথা। আৰু যদি জোৰ জবৰদস্তি চহী লয় তেনেহ'লে সেই কথা তেওঁ আদালতৰ আগত গোচৰ হিচাপে দিব পাৰে। 5 নম্বৰ কথা যদি পুলিচে এজন একিউজডক সোধা পোছা কৰে তেনেহ'লে সেই একিউজড ব্যক্তিজনে সেই ঘটনাটোৰ কথা নিজকে এক্সক্লুড কৰি বৰ্ণনা দিব পাৰে। অৰ্থাৎ সেইটো তেওঁৰ অধিকাৰ যে নিজকে সেই কেছটোৰ লগত সাঙুৰ নোখোৱাকৈ কেছটোৰ বৰ্ণনা দিব পৰা যায়। আৰু যদি নিজকে সাঙুৰ খোৱাকৈ পুলিচৰ আগত স্বীকাৰোক্তি দিয়ে তেনেহ'লে তেওঁ ডাইৰেক্টলি সেই ঘটনাটোৰ লগত জড়িত হৈ থকাৰ কথা প্ৰমাণিত হৈ পৰিব পাৰে। 6 নম্বৰ কথা পুলিচে কেতিয়াবা আসামীক পুলিচে বিচৰা ধৰণে আদালতত সাক্ষী দিবলৈ ভয় খুৱাব পাৰে বা ফ'ৰ্চ কৰিব পাৰে। আৰু যদি তেনে কৰে সেই কাম কেতিয়াও নকৰিব। আৰু সেই কথা আপোনালোকে আদালতত বা মেজিষ্ট্ৰেটৰ আগত কমপ্লেইণ্ট হিচাপে দিব পাৰে। আৰু পুলিচৰ ভিত্তি প্ৰদৰ্শনৰ কথা সকলো খোলাখুলিকৈ ক'ব পাৰিব। 7 নম্বৰ কথা যদি কোনো গ্ৰেপ্তাৰ হোৱা ব্যক্তি পুলিচ কাষ্টাডিত থাকে তেনেহ'লে সেই ব্যক্তিজনক আহাৰ যোগান ধৰিবৰ বাবে কৰ্তৃপক্ষক দাবী কৰিব পাৰি আৰু সেই কথা তেওঁলোকে লৈ কৰিব নোৱাৰে। 8 নম্বৰ কথা যে মহিলা আসামীক পুৰুষৰ বন্দীশালত একেলগে ৰাখিব নোৱাৰিব। আৰু যদি কিবা কাৰণত তেনেকুৱা কৰে তেনেহ'লে মহিলা আসামীয়ে পুলিচক ক'ব পাৰিব যে তেওঁ কিবা আঁতৰাই নি বেলেগকৈ ৰখাৰ ব্যৱস্থা কৰি দিয়ক। আৰু যদি পুলিচে সেই কথা অমান্তি কৰে তেনেহ'লে মেজিষ্ট্ৰেটৰ আগত ৰিটেন কমপ্লেইন দিব পৰা যায়। 9 নম্বৰ কথা আৰু অতি গুৰুত্বপূৰ্ণ কথা, গতিকে মন দি শুনিব যে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰি অনাৰ পাছত সেই ব্যক্তিজনক নথিভুক্ত কৰিব লগা হয়। অৰ্থাৎ পুলিচৰ থানাত এখন জেনেৰেল ডায়েৰী থাকে আৰু সেই থানাত সেই ব্যক্তিজনৰ নথিভুক্ত কৰোৱা হয়। আৰু যদি তেনে নকৰে সেই গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনক 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ ওচৰলৈ নি 3-4 দিন সময়ো লগাব পাৰে, যোনটো আইনমতে এক অপৰাধ। 10 নম্বৰ পইণ্ট গ্ৰেপ্তাৰ হোৱাৰ পাছত যেতিয়া সেই ব্যক্তিজনক
মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰোৱা হ'ব সেই সময়তে তেওঁ জামিনৰ বাবে অৰ্থাৎ বেইলৰ বাবে আবেদন কৰিব পাৰে আৰু যেতিয়া তেওঁ জামিনৰ বাবে আবেদন কৰিব জামিনদাৰৰ ব্যৱস্থাও কৰি ৰাখিব লাগে আৰু পুলিচে মেজিষ্ট্ৰেটৰ ওচৰত নিয়াৰ পাছত পুনৰ পুলিচ কাষ্টাডিৰ কাৰণে আদালতৰ পৰা অনুমতি বিচাৰিব পাৰে আৰু যদি পুলিচ কাষ্টাডিত থকা সময়ত সেই ব্যক্তিজনক যদি অত্যাচাৰ কৰা হৈছিল তেনেহ'লে তেওঁ আদালতত অনুৰোধ কৰিব পাৰে যে জেলত থকাৰ সময়তে তেওঁক সোধা পোছা কৰে যেন। 11 নম্বৰ পইণ্ট, যদি পূৰ্বতে চলি থকা কোনো গোচৰত একিউজজন যদি অনুপস্থিতি থাকে অৰ্থাৎ এবচেণ্ট হৈ থাকে তেনেহ'লে আদালতে তেওঁৰ ওপৰত পুনৰ ৱাৰেণ্ট ইছ্যু কৰিব পাৰে আৰু যদি তেনে কৰে তেওঁ আগতীয়াকৈ আত্মসমৰ্পণ অৰ্থাৎ চাৰেণ্ডাৰ কৰি পূৰ্বৰ জামিন বাহাল ৰাখিবলৈ আদালতত অনুৰোধ কৰিব পাৰে। 12 নম্বৰ পইণ্ট, যদি কোনো ব্যক্তিয়ে নিজকে কিবা কাৰণত যদি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দেখা পায় তেনেহ'লে তেওঁ আদালতত গৈ আত্মসমৰ্পণ অৰ্থাৎ চাৰেণ্ডাৰ কৰিব পাৰে আৰু জামিনৰ বাবে আবেদন কৰিব পাৰে আৰু হয়তো তেওঁ উচ্চতম ন্যায়ালয়ত এণ্টিচিপেটৰী বেইলৰ কাৰণেও এপ্লাই কৰিব পাৰে। উল্লেখযোগ্য যে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজৰ ওচৰতো এণ্টিচিপেটৰী বেইলৰ আবেদন কৰিব পৰা যায়। যদি আদালত সন্তুষ্ট হয় তেনেহ'লে সেই ব্যক্তিজনক এণ্টিচিপেটৰী বেইল প্ৰদান কৰা হয়। যোনসমূহ লঘু অপৰাধ অৰ্থাৎ নন কগনিজেবল অফেন্স সেই অপৰাধসমূহৰ কাৰণে কোৰ্টে বা আদালতে নিজাববীয়াকৈ জামিন দিব পাৰে আৰু নিজাববীয়াকৈ যেতিয়া জামিন দিব তাৰ কাৰণে কোনো জামিনদাৰৰ প্ৰয়োজন নহয়। সেই তেতিয়া একিউজজনে নিজাববীয়াকৈ বেইল এপ্লিকেশ্যন দাখিল কৰি জামিনত যাব পাৰে। কিছুমান গোচৰত আদালতে কিছুমান চৰ্তৰ সাপেক্ষে কোনো এই গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনক এটা নিৰ্দিষ্ট সময়ৰ বাবে জামিনত যাবলৈ দিব পাৰে আৰু তাক কোৱা হয় এড ইণ্টাৰিম বেইল আৰু তাৰ কাৰণে কিছুমান চৰ্ত থাকে বা কিছুমান কণ্ডিশ্যনছ থাকে আৰু তাৰে ভিতৰত কেইটামান হৈছে ধৰক সেই গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ পৰিয়ালত কাৰোবাৰ এক্সপায়াৰ হৈছে যোনটো খুবেই ক্লোজ ৰিলেশ্যন। পইণ্ট নম্বৰ 15 অন্তিমটো পইণ্ট যোনটো খুবেই প্ৰয়োজনীয়, গতিকে মন দি শুনিব যে যদি কোনো গ্ৰেপ্তাৰ হোৱা ব্যক্তি আদালতত উপস্থিত থাকিব নোৱাৰে বা এবস্কণ্ডেণ্ট অৰ্থাৎ পলাতক হৈ থাকে তেনেহ'লে সেই ব্যক্তিজনৰ ওপৰত আদালতে এৰেষ্ট ৱাৰেণ্ট উলিয়াব পাৰে বা এৰেষ্ট ৱাৰেণ্ট দিব পাৰে যোনখন হয়তো নন বেইলেবলো হ'ব পাৰে আৰু যদি তেনেকুৱা হয় সেই ব্যক্তিজনক আকৌ পুলিচে গ্ৰেপ্তাৰ কৰাৰ অথৰিটি থাকে আৰু যদি কিবা কাৰণত যদি আদালতত উপস্থিত থাকিব নোৱাৰে তেনেহ'লে উপযুক্ত কাৰণটো অধিবক্তা অৰ্থাৎ উকিল বা জামিনদাৰৰ হতুৱাই আদালতত উপস্থাপন কৰাব লাগে আৰু তেনে ক্ষেত্ৰত যদি সেই মানুহজন পলাতক অৱস্থাত থাকে তেনেহ'লে যোনজনে জামিন লৈছিলে অৰ্থাৎ জামিনদাৰজনকো কৰায়ত্ব কৰিব পাৰে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ আগলৈও আপোনালোকে পাই থাকে। গতিকে আজিলৈ ধন্যবাদ।